হেল্ল' ক'ত আছা? নাই এনে বাহিৰৰ ফালে অলপ ওলাই আহিছোঁ। খবৰ কি তোমাৰ? ভালেই দিয়া মোৰ, তোমাৰ কেনে? নালাগে যোৱা সুধিব। তুমিতো নিজে খবৰে নোলোৱা এদিনো। জানাই নহয় মোৰ কিমান কাম, বিজি থকা যায় বেছিভাগ সময়। শুনা না, হেল্প এটা কৰিবা? কি হেল্প? মানে মোৰ জিঅ' ৰিচাৰ্জ শেষ হৈছে, ভৰাই দিবা। বাৰু হ'ব দিয়া। আৰু শুনা, মানে 599 ভৰাই দিবা, 3 মাহৰটো। অ'কে হ'ব দিয়া। তুমি বেয়া পাইছা ন? বেয়া পাইছা যদি নালাগে। নাই দিয়া বেয়া পোৱা, কিয় বেয়া পাম? অ'কে। আৰু শুনা, কালি মই গুৱাহাটী যাম, তুমিও ব'লা না মোৰ লগত। আমি দুয়ো ফুৰিব যাম, কি যে ভাল লাগিব। অ' হ'ব দিয়া, যাম দিয়া। আৰু ৰিচাৰ্জটো ভৰাই দিব নাপাহৰিবা। অ'কে অ'কে দি আছোঁ। এতিয়াই ভৰাই দিবা হা। হ'ব দিয়া। কালি তাইৰ লগত গুৱাহাটী ফুৰিব পাৰিম। বাহ কি মজা লাগিব। দাদা, অ' দাদা, কিবা লাগিছিল? জিঅ' ৰিচাৰ্জ হ'ব নেকি? হ'ব, কেইটকা দিম? 599 মাৰি দিব এটা। নম্বৰটো মাৰি লওক। কালিৰ পৰা ৰাজ্যত প্ৰৱৰ্তন কৰা হ'ব ফেচবুক সন্থাৰ এটা নতুন নাম। যিসকল লোকে মিমছত লাইক মাৰে তেওঁলোকৰ প্ৰফাইল দিয়া হ'ব হা হা। হেল্ল' হেল্ল' এই হেল্ল' হেল্ল' অৰিন্তু, মই যে কৈছিলোঁ তোক ছোৱালীজনীৰ কথা। তাইৰ লগত কালি গুৱাহাটী যাই আছোঁ নহয় মই। সঁচাই নেকি? বাহ বাহ মজা দেই। ব্ৰেকিং নিউজ, কাইলৈ ৰাজ্যত ঘোষণা কৰা হ'ব 24 ঘণ্টীয়া অসম বন্ধ। মই আমাৰ দৰ্শকসকলক পুনৰ জনাব বিচাৰিছোঁ যে কাইলৈৰ পৰা ৰাজ্যত ঘোষণা কৰা হ'ব 24 ঘণ্টীয়া অসম বন্ধ। গতিকে যিসকল লোকে তেওঁলোকৰ প্ৰেয়সীৰ লগত বাহিৰলৈ যাম বুলি ভাবি আছিল, না না না, কাইলৈ ঘৰতে সোমাব লাগিব। মই আকৌ আমাৰ দৰ্শকসকলক জনাইছোঁ যে কাইলৈ ৰাজ্যত তোক বুৰ্বক বনালে বে। কি ক? বুৰ্বক? কালি অসম বন্ধ দিছে। ফাল্টু নেকি? নিউজত এইমাত্ৰ মই তাকেই চাই আছিলোঁ। এতিয়া নাকত তেল দি শুই থাক যা। Nope. দাদা জিঅ' ৰিচাৰ্জ হ'ব নেকি? কেইটকা লাগিছিল? কিয় কথা কৈছে মোৰ মোৰ কালি? হেল্ল' কথা সেইটো নাই খাই লওঁ তাই আৰু দে তাই মাছি? আছে আছে। অ'কে।